তেতিয়া মানে আপোনালোকৰ মানে লাষ্ট ফৰম বোলা বস্তুটো অকণমান মানে আঁতৰি যাব জানে নাই নহ'লে মানে বিগিনাৰসকলক চাইছোঁ আৰু নিজেও এটা এক্সপিৰিয়েঞ্চ পাইছোঁ যে কেনেকুৱা লাগে মানে ইমান ধুনীয়া ধুনীয়া জেগাত গ'লেও মানে ভালকৈ ভিডিঅ'সমূহ বনাব নোৱাৰোঁ কাৰণ মানে গাইছ আমি সৰু সৰু মানুহ আমাৰ সৰু সৰু সপোনবোৰেই যেতিয়া পূৰণ হয় খুব ভাল লাগে আৰু সেয়েহে আজি এটা মোৰ সপোন পূৰণ হৈছে বুলি ক'ব লাগিব আজি জাষ্ট শ্বৰ্ট ভিডিঅ' এটা বনালোঁ আপোনালোকৰ বাবে জাষ্ট বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আহিলে খুব ভাল লাগিলে ৰেটটো কৈ দিম আপোনালোকক বস্তুটো দেখুৱাই দিম সেয়েহে আজিৰ ভইচটো মানে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ মানে শুনোৱাম বুলি ভাবিলোঁ যে মাইক্ৰফোন এটা লগাই লৈছোঁ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু কেনেকুৱা লাগিছে মোৰ মাতটো মাইক্ৰফোনত আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকক যদিও প্ৰয়োজন হয় আপোনালোকে ফ্লিপকাৰ্টত গৈ পেলাই অৰ্ডাৰ কৰিব পাৰিব আপোনালোক দেখুৱাম মানে খুব ধুনীয়া যেন এটা অনুভৱ হৈছে বক্সটো চাই পেলাই কিন্তু কেনেকুৱা লাগে মাতটো মই ক'ব নোৱাৰিম নিজেও শুনিব লাগিব ভিডিঅ'টো কৰাৰ পিছত আৰু আপোনালোকে যেতিয়া শুনি পেলাই মাতটো শুনিব তাৰপিছত আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে মাতটো চ' ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মাইক্ৰফোন এটা আমাৰ সৰু সৰু সপোন পূৰা কৰিলে খুব ভাল লাগে মানে জানেনে আৰু আপোনালোকে জানে আৰু আমি সাধাৰণ মানুহ যেতিয়া সৰু সৰু সপোনবোৰ দিঠকত পৰিণত হয় মানে যেতিয়া পূৰণ হয় তেতিয়া খুব ভাল লাগে আৰু এই মাইক্ৰফোনটো মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আজি এসপ্তাহমানৰ পাছত আহিছে খুব ভাল লাগিছে আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছোঁ কেমেৰাটো ঘূৰাই এয়া চাওক এইটো অৰ্ডাৰ কৰিছিলোঁ ইয়াত আপোনাৰ ইমান ধুনীয়াকৈ লিখা আছে দোকানতে বহি আছোঁ বৰ্তমান আৰু দেখুৱাম বুলি ভাবিলোঁ ইয়াত আপোনালোকে চাওক ইয়াত ইণ্টাৰভিউ কৰিব পাৰিব ব্লগ শ্বৰ্ট ভিডিঅ' দিব পাৰিব আৰু লাইভ শ্ব' কৰিব পাৰিব এইবোৰ মানে অপশ্যন দিছে আৰু মাইক্ৰফোন আৰু মানে কি হয় মাইক্ৰফোনটো যেতিয়া আপুনি ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে জোৰকৈ কথা নক'লেও ইমান ধুনীয়াকৈ স্পষ্টকৈ শুনি পায় সেইবাবে মাইক্ৰফোনটো বহুত দৰকাৰ নহ'লে মানে আপোনালোকে জানে আৰু যিসকলে বিগিনাৰ হয় মানে ব্লগাৰ হয় বিগিনাৰ মানে ষ্টাৰ্টিঙৰ পৰা যিসকলে মানে ব্লগ কৰিছে সেইসকলে গম পায় আৰু মাইক্ৰফোন যেতিয়া নাথাকে হেল্ল' গাইজ কি খবৰ কি কথা মানে ক'ৰ পৰা চাই আছে আপোনালোকে মোৰ ফাৰ্ষ্ট ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ তেনেকৈ মানে চিঞৰি কথা ক'বলগীয়া হয়নে নহয় চ' আপোনাৰ মানে মাইক্ৰফোনটো থাকিলে মানে চিঞৰি কথা ক'বলৈ কোনো প্ৰয়োজন নাই সেয়েহে আজি অৰ্ডাৰ কৰিলোঁ মাইক্ৰফোনটো তেতিয়া মানে আপোনালোকৰ মানে লাষ্ট ফৰম বোলা বস্তুটো অকণমান মানে আঁতৰি যাব জানে নাই নহ'লে মানে বিগিনাৰসকলক চাইছোঁ আৰু নিজেও এটা এক্সপিৰিয়েঞ্চ পাইছোঁ যে কেনেকুৱা লাগে মানে ইমান ধুনীয়া ধুনীয়া জেগাত গ'লেও মানে ভালকৈ ভিডিঅ'সমূহ বনাব নোৱাৰোঁ কাৰণ মানে এটা মানে ভাবোঁ আৰু মানে মানুহে শুনিলে মানে ভুল যদি কথাবোৰ ভুল হৈ যায় কি হ'ব কেনেকুৱা লাগিব তেনেকৈ সকলোৰে মনত এটা বিগিনাৰসকলৰ যিসকলে ব্লগাৰ হ'ম বুলি ভাবে তেওঁলোকে যেতিয়া ষ্টাৰ্ট কৰে মানে ব্লগবোৰ ফেচবুকত দিবলৈ বা ইউটিউবত দিবলৈ তেওঁলোকৰ সকলোৰে সন্দেহ থাকে মনত মানে তেনেকুৱা এটা হ'ব নেকি বা ভুল হ'ব নেকি মোৰ কথা কওঁতে তেনেকুৱা এটা অনুভৱ হয়নে নহয় কওক চ' সেইটো কাৰণে মানে এই মাইক্ৰফোনটো থাকিলে মানে বহুত আপোনাৰ হেল্প হয় জানেনে লাহে লাহে কথা ক'লে আপোনাৰ স্পষ্টকৈ শুনি পাব ভিডিঅ'ত সেইবাবে এইটো বহুত জৰুৰী জানেনে আপোনালোকক লাগিলে মানে অৰ্ডাৰ কৰি ল'ব এই বক্সটো এইটো চাওক ইমান ধুনীয়া এটা বক্স জানেনে এয়া চাওক চ' আপোনালোকক দেখুৱাইছোঁ চাওক ৰেটটো কিমান আছিলে আপোনালোকে কৈছোঁ খুব বেছি নহয় মাত্ৰ 1600 কিমান টকা লৈছে ইয়াৰ অৰিজিনেল প্ৰাইচটো আছে 4600 কিমান টকামান আছে কিন্তু ইয়াক অফাৰ প্ৰাইজত দি আছে 1600 কিমানত গতিকে আপোনালোকক যদিহে প্ৰয়োজন তেতিয়া ল'ব পাৰিব আপোনালোকক দেখুৱাই দিছোঁ এক ছেকেণ্ড এয়া চাওক এয়া হৈ গ'ল হেডফোনৰ বক্সটো এয়া চাওক ইমান ধুনীয়া চাওক লাইটিং কৰিছে চ' আপোনালোকক যদিহে প্ৰয়োজন হয় তেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কিমান ধুনীয়া বক্স চাই লওক চ' কেনেকুৱা লাগিলে ব্লগটো চাই নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম নতুন ব্লগত বাই বাই